Hello, welcome back to my YouTube channel. আজি মই যাব লৈছোঁ টিহুত ৰুটি খাব যাব লৈছোঁ। আপোনালোকক মই দেখাই আছোঁ বলক ৰুটি টেষ্টি কেনেহেন সেইখন দোকানত আপোনালোকে যায় মই বাৰু ডেছক্ৰিপশ্যনত গোটেইখিনি দি দিম ডিটেইলছ মই আপোনালোকে যাব পাৰে। এতিয়া আমি ৰুটি খাব যাম আৰু মোৰ চেনেলটো যাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্টত জনাই দিব। বলক এতিয়া আমি যাওঁ টিহুত। আপোনালোকে ৰাস্তাৰ ভিউবিলাক চাই থাকক মিউজিকখিনি। এতিয়া পালোঁ আমি ইটাৰ মেনুফেকচাৰিং প্লেচ। ইয়াতে আপোনাৰ ইটাবিলাক বনাই ইয়াতে বনাই ইয়াতে আপোনাৰ পুৰে পেলাই বিক্ৰী কৰে। চাওক আপোনাৰ ভিউটো আৰু জেগাখিনি চাই লওক, ইমান ধুনীয়াকৈ আপোনাৰ ইটাবিলাক বনাই আছে, চাই থাকক। আৰু ইটাবিলাক আপোনাৰ বনাই আছে আৰু ইমান ধুনীয়াকৈ আপোনাৰ ডিচিপ্লিন কৰি ৰাখিছে, চাওকচোন ইমান পৰিপাটি।
এতিয়া আমি আহি পালোঁ টিহু পালোঁ। এইটো হৈছে আপোনাৰ গংগা যমুনা ফ্ৰণ্ট চাইডে হৈছে ৰুটিৰ দোকানখন আৰু লেফ্ট চাইডে যে ৰাস্তা আছে সেইটো চাইড টিহু থানাত যাব পাৰি। আৰু এই প্ৰথম দোকানৰ নেক্সট দোকানখন হৈছে আপোনাৰ ৰুটিৰ দোকান। তাৰ পিছ চাইডে আপোনাৰ এই হয় হ'লচেলাৰ আছে দোকান, এইখন আছে দোকান। ইয়াতে আপোনাৰ চব পায়, মাংস পায়, ৰুটি পায়, বহুত টেষ্টি হয় ইয়াতে। যদি আপোনালোকে এবাৰ খাই টেষ্টিং কৰিব পাৰে, মই ডেছক্ৰিপশ্যনত আপোনাৰ এই দোকানীৰ নাম্বাৰটো মই দি দিম। আপোনালোকে যদি কোনোবাই মানে বুক কৰিব পাৰে তেনেহ'লে নাম্বাৰটো দি দিম আপোনালোকক, আপোনালোকে বুক কৰি থ'ব পাৰে খোৱাৰ কাৰণে। খাই লওক ভালকৈ আপোনালোকে দোকান খাই, বঢ়িয়া বনাই ইয়াতে। এতিয়া মই ৰুটি খাইয়ে আছোঁ, বহুত টেষ্টি বনাই ৰুটি, কিন্তু আপোনালোকে আহি যাব ইয়াতে, ৰুটি খাই, মাংস খাই, চব পায়। আপোনালোকে খাই চাব পাৰে একবাৰ কেনেকৈ বনায়, মই খাইয়ে আছোঁ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। বাই গাইজ।